আপোনাৰ ঘৰত এইবোৰ সম্পদ বা বস্তু আছে নেকি? তেন্তে আজিয়ে ঘূৰাই দিয়ক ৰেচন কাৰ্ড, অন্যথা আপুনি পৰিব লাগিব মহাবিপদত। ভাৰতত ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত খাদ্য আৰু অসামৰিক যোগান বিভাগে দৰিদ্ৰ লোকক ৰেচন কাৰ্ড প্ৰদান কৰে। চৰকাৰে এই ৰেচন কাৰ্ডৰ আধাৰত দৰিদ্ৰ আৰু আৰ্তজনক এই আঁচনিৰ সুবিধা প্ৰদান কৰে। দৰিদ্ৰ সীমাৰেখাৰ তলৰ লোকৰ প্ৰয়োজনীয়তাৰ বাবে ৰেচন কাৰ্ড প্ৰৱৰ্তন কৰা হৈছে। কিছুমান ৰাজ্যই অনলাইন আৰু অফলাইন দুয়োটা পদ্ধতিৰে ৰেচন কাৰ্ডৰ আবেদন আগবঢ়ায়। আন কিছুমান ৰাজ্যই অফলাইন প্ৰক্ৰিয়াৰ জৰিয়তেহে ৰেচন কাৰ্ডৰ আবেদন গ্ৰহণ কৰে। ভাৰত চৰকাৰে ৰেচন কাৰ্ড লাভৰ বাবে নিৰ্দিষ্ট যোগ্যতাৰ মাপকাঠি নিৰ্ধাৰণ কৰিছে। সম্পত্তিৰ মালিকীস্বত্ব যদি কোনো ব্যক্তিৰ ফ্লেট বা ঘৰকে ধৰি 100 বৰ্গ মিটাৰতকৈ অধিক ভূমিৰ গৰাকী হয়, তেন্তে এই পৰিয়ালসমূহ ৰেচন কাৰ্ডৰ বাবে আবেদন কৰাৰ যোগ্য নহয় বুলি ধৰা হৈছে। বাহনৰ মালিকীস্বত্ব যদি কোনো পৰিয়ালৰ গাড়ী বা ট্ৰেক্টৰৰ দৰে 4 চকীয়া বাহনৰ গৰাকী হয়, তেন্তে ৰেচন কাৰ্ড পোৱাৰ অযোগ্য বুলি ধৰা হ'ব। যিসকলৰ ঘৰত ফ্ৰিজ বা এয়াৰ কণ্ডিচনাৰ আছে, তেওঁলোকে ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিব নোৱাৰে। পৰিয়ালত যদি কাৰোবাৰ চৰকাৰী চাকৰি আছে, তেন্তে চৰকাৰে তেওঁলোকক ৰেচন কাৰ্ড নিদিয়ে। পৰিয়ালটোৰ বাৰ্ষিক আয় গাঁৱত 2 লাখ আৰু চহৰত 3 লাখ টকাতকৈ কম হ'ব লাগে। যদি পৰিয়ালটোৰ আয় এই সীমা অতিক্ৰম কৰে, তেন্তে তেওঁলোকক ৰেচন কাৰ্ড দিয়া নহ'ব। কৰযোগ্য আয় থকা আৰু বছৰি আয়কৰ দাখিল কৰা সকলো ৰেচন কাৰ্ডৰ বাবে অযোগ্য। যদি কাৰোবাৰ অনুজ্ঞাপত্ৰ থকা অস্ত্ৰ আছে, তেন্তে তেওঁ ৰেচন কাৰ্ডৰ বাবে অযোগ্য। যদি ভুলতে বা ভুল নথি দি ৰেচন কাৰ্ড লাভ কৰিছে, তেন্তে আত্মসমৰ্পণ কৰিব লাগে। প্ৰবঞ্চনাৰে ৰেচন কাৰ্ড লাভ কৰা লোকক চিনাক্ত কৰিছে ভাৰত চৰকাৰে। যদি আপোনাৰ ৰেচন কাৰ্ড আছে কিন্তু যোগ্যতাৰ মাপকাঠি পূৰণ নকৰে, তেন্তে খাদ্য বিভাগৰ কাৰ্যালয়লৈ গৈ কাৰ্ড জমা দি দিব লাগে। যদি ভিডিঅ'টো চাই ভাল লাগিছে, তেন্তে এটা লাইক কৰি দিয়ক, লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।